হেৰেষ্টু ৱেলকাম টু মাই ধানমণি ব্লগছ। আজি গতিকে শাওনৰ মাহৰ প্ৰথম দিন আৰু শাওনৰ মাহৰ প্ৰথম দিনত মহাদেৱ বাবাক পূজা আৰু মহাদেৱ বাবাৰ আজি প্ৰথম দিন হয়। গতিকে আমি আজি শাওনৰ মাহত মহাদেৱ বাবাই ভিক খাইছে, সেই বুলি আমি আজি শাওনৰ মাহত আহিলোঁ। আজি কি হৈছে কি হোৱা নাই আহকচোন আমি ভিডিঅ'টো চাওঁ আৰম্ভ কৰোঁ। এতিয়া মোৰ কইনা আৰু মই আহিছোঁ। এতিয়া ৰাইজৰ বিষয়ে আপোনালোকক দেখুৱাই আছোঁ। ৰাইজ বহুত আহিছে, ভক্তবান আজি বহুত ভক্তবান আহিছে আমাৰ হিন্দাল মন্দিৰত। এয়া চাওক ৰাইজ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে নৈবাত প্ৰসাদ লৈ ইত্যাদি বিভিন্ন ধৰণৰ যাই যি পাৰে আৰু ধূপ তাতি জ্বলাই দিছে আহক। আৰু আমি ভিতৰত পিনে লৈ যাই আছোঁ আপোনালোকক। এয়া চাওক গেটটো আমাৰ ভলীবমৰ ফাৰ্ষ্ট মহাদেৱ বাবাৰ হিন্দাল মন্দিৰৰ গেটটো হয় এইটো। আছে ভালে তোমাৰ আইছি বহি আছে। জলদি হ'ব, কিবা ক'ব মন আছে এতিয়া। আমাৰ এটা সুন্দৰ পবিত্ৰ থানত কিয় নিশ্চয় আমি নাই হয় না আজি পুৰা লাগি আছা, পুৰা লাগি আছা। এতিয়া আমি বাপাহঁতৰ লগত খিচাৰি খাওঁ। মই দেখি আছোঁ চাইছোঁ কথা এটা চাওঁ গাছ কিয় কৈছা খিচাৰি খাই দিওঁ আমি অলপমান।